পুনৰবাৰ বৰ্ডলাইন ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাই আজি লৈ আহিছোঁ এইচএছ সেকেন্ড ইয়াৰ ফাইনেল এক্সাম দিব লগা ষ্টুডেণ্টৰ বাবে জিঅ'গ্ৰাফি বিষয়ৰ দ্বিতীয়খন প্ৰশ্ন কাকত আহা আমি প্ৰশ্ন কাকতখন চাওঁ 1 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ তলত দিয়া 4টা বিকল্প উত্তৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা 1 নম্বৰ মানুহ আৰু পৰিৱেশৰ মাজত আন্তঃক্ৰিয়া কৰোঁতে তলত দিয়া কাৰকবোৰৰ কোনটো আটাইতকৈ দৰকাৰী ক মানুহৰ বুদ্ধিমত্তা খ মানুহৰ ধাৰণা গ প্ৰযুক্তি ঘ মানৱ ভাতৃত্ব 2 নম্বৰ প্ৰশ্ন তলত দিয়াবোৰৰ কোনটো আটাইতকৈ সস্তীয়া যাতায়াত ব্যৱস্থা পথ পৰিবহন ৰেল পৰিবহন জলপথ আকাশী পথ 3 নম্বৰ প্ৰশ্ন এখন দেশৰ শিক্ষিতৰ হাৰ জুখিবলৈ তলত দিয়া কোনটো বয়সৰ সীমা ধৰা হয় 5 বছৰ 6 বছৰ 7 বছৰ 12 বছৰ তলত দিয়া অঞ্চলবোৰৰ কোনটো পাতল জনবসতি অঞ্চল নহয় আটাকামা দক্ষিণ পূব এছিয়া বিষুবীয় অঞ্চল মেৰু অঞ্চল অসমৰ কিমানটা আন্তৰ্জাতিক বিমানবন্দৰ আছে এটা দুটা তিনিটা চাৰিটা 2 নম্বৰ প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ তলত দিয়া প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া ক পৰিৱেশীয় নিৰ্ণয়বাদ বুলিলে কি বুজা খ দূৰ সংবেদনশীল বুলিলে কি বুজা গ 2011 চনৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যা কিমান খ বৰষুণৰ পানী সংগ্ৰহ বুলিলে কি বুজা 3 নম্বৰ প্ৰশ্ন 100টা শব্দৰ ভিতৰত তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা প্ৰশ্ন ক লিংগ বয়স পিৰামিডৰ তাৎপৰ্য কি নেক্সট কুৱেশ্যন ভাৰতবৰ্ষত কিয় চিকাৰ কাৰ্য বন্ধ কৰা হৈছে নেক্সট কুৱেশ্যন মহানগৰ কি সন্নিহিত নগৰপুঞ্জীৰ লগত ইয়াৰ পাৰ্থক্য কি নেক্সট কুৱেশ্যন পানী সংৰক্ষণ কিয় দৰকাৰ তিনিটা কাৰণ দিয়া নেক্সট কুৱেশ্যন জিটি পথ কোনে নিৰ্মাণ কৰিছিল জিটি পথৰ সম্বন্ধে চমুকৈ লিখা নেক্সট কুৱেশ্যন আন্তৰ্জাতিক বাণিজ্য বুলিলে কি বুজা দুই ধৰণৰ প্ৰধান আন্তৰ্জাতিক বাণিজ্য কি কি নেক্সট কুৱেশ্যন অসমৰ দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ বিস্তৃতি কিমান অসমৰ কি ধৰণৰ জলবায়ু দেখা যায় নেক্সট কুৱেশ্যন অসমৰ খন জনবসতিপূৰ্ণ জিলা কোনখন 2001 চন মতে সেই জিলাখনৰ খন জনবসতি হোৱাৰ দুটা প্ৰধান কাৰণ লিখা নেক্সট কুৱেশ্যন অসমৰ কোন চহৰত চাহ আৱিষ্কাৰ হৈছিল নেক্সট কুৱেশ্যন অসমত কোন বছৰত চাহ আৱিষ্কাৰ হৈছিল চাহ খেতিৰ বাবে কেনেধৰণৰ জলবায়ু আৰু মাটিৰ আৱশ্যক নেক্সট কুৱেশ্যন অসমৰ পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা অনুন্নত হোৱাৰ তিনিটা কাৰণ দিয়া 4 নম্বৰ প্ৰশ্ন তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ 150টা শব্দৰ ভিতৰত দিয়া ক মানৱ ভূগোলৰ পৰিসৰ সম্বন্ধে এটি টোকা লিখা খ এখন দেশৰ মানৱ বিকাশৰ সৈতে আন এখন দেশৰ মানৱ বিকাশৰ পাৰ্থক্য দেখিবলৈ পোৱা যায় কিয় কাৰণসমূহ লিখা গ কেঁচা সামগ্ৰীৰ ওপৰত ভিত্তি কৰি উদ্যোগসমূহক বিভক্ত কৰা 5 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ ভাৰতবৰ্ষৰ মানচিত্ৰত তলত দিয়া স্থান আৰু নদীসমূহ বহুৱা দুখন ৰাজ্যৰ ৰাজধানী ভূপাল আৰু আইজল এখন নদী নৰ্মদা বা জিয়া ভৰলী এখন তৈলক্ষেত্ৰ ডিগবৈ এই প্ৰশ্ন কাকতখন ইমানতে সমাপ্ত কৰিলোঁ আকৌ এখন অন্য বিষয়ৰ প্ৰশ্ন কাকতৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ এৰিলোঁ বন্ধুসকল এই ভিডিঅ'টো তোমালোকৰ ছাত্ৰ ছাত্ৰীৰ মাজত শ্বেয়াৰ কৰা যাতে এই ভিডিঅ'টোৰ পৰা তেওঁলোকে সুবিধা ল'ব পাৰে